আসসালামু আলাইকুম, নমস্কাৰ। জামান গোট ফাৰ্মৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি মই যিটো টপিকৰ ওপৰত কথা পাতিম এইটো হৈছে এটা ছাগলীৰ পোৱালি। আপোনালোকে দেখা পাইছে, এই ছাগলী পোৱালিজনীৰ পাতলা পায়খানা হৈছে। আমি ঘৰুৱা ট্ৰিটমেণ্ট কৰি কেনেকৈ আমি পাতলা পায়খানা ঠিক কৰিব পাৰি তাৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক কৰিব আৰু মোৰ চেনেলত নতুন হ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাগলীৰ পোৱালিৰ পাতলা পায়খানা কিয় হয়? যদি খোৱাত কিবা কম বেছি হৈ যায়, ঘাঁহৰ মাজত যদি কিবা পয়জন থাকি যায়, তাৰ কাৰণে ছাগলীৰ পোৱালিৰ পাতলা পায়খানা হয়। আমি কেনেকৈ ঠিক কৰিব পাৰিম ঘৰুৱা পদ্ধতিত? কলৰ গছ আছে, কলৰ গছ আপুনি সৰু এটা গছ চাই কাটি ল'ব। তাৰ পৰা যিটো পানী ওলাব, এই পানীখিনি আপোনালোকে ছাগলীৰ পোৱালিজনীক খুৱাই দিব। তেতিয়া ছাগলীৰ পোৱালিজনী নিশ্চয় ভাল পাব। এনেকৈ আপোনালোকৰ ফাৰ্মত যদি এনেকুৱা প্ৰব্লেম দেখা দিয়ে, তেনেহ'লে আপুনি এনেকৈ কৰি যাওক, নিশ্চয় আপোনাৰ ছাগলীৰ পোৱালি ভাল পাব। আৰু ডাঙৰ ছাগলীৰ যদি পাতলা পায়খানা হয়, তেনেহ'লে আপোনালোকে জিগাৰ গছ নিশ্চয় চিনি পায়। জিগাৰ গছৰ বাকলি আপোনালোকে উঠাই ল'ব। এই বাকলিখিনি ভালকৈ কাটি পিহি ছাগলীক খুৱাই দিব, ঠিক হৈ যাব।